নমস্কাৰ প্ৰিয় বন্ধুসকল, মই জুনমণি গোহাঁই বৰাই ভোগালী বিহুৰ উলগ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক আহি পালোঁ সি ভোগালীৰ এনিশা। যিহেতু এইবাৰ আমাৰ গাঁৱত পোনপ্ৰথমবাৰ বাবে ভোগালী খুব ধুনীয়াকৈ আদৰিছে সকলো গাঁৱৰবাসী লগ হৈ আৰু এয়া আহি পালোহি। অৱশ্যে এতিয়াও তেনেকৈ ৰাইজ গোট খোৱা নাই, মঞ্চ খালী এয়া দেখিছে, চকীও খালী। যিহেতু আহিছে মানুহ, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু ছবি প্ৰতিযোগিতা চলি আছে, অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল স্কুলখনতে আছেগৈ। এয়া চন্দ্ৰযান খুব ধুনীয়াকৈ বনাইছে গাঁৱৰ যুৱকবৃন্দই, গতিকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিলোঁ। এয়া দেখিছে মিউজিক চেয়াৰ হৈ আছে, ইয়াত ময়ো আছোঁ। প্ৰতিযোগী বহুত আছিল বাৰু, একেবাৰে ফাইনেল যিহেতু, সেইবাবে। এয়া তৃতীয় পুৰস্কাৰ লাহি ধানৰ 1 কেজি চিৰা। এতিয়া আমি দ্বিতীয় পুৰস্কাৰ লাভ পাইছোঁ। দ্বিতীয় পুৰস্কাৰ হৈছে 1 কেজি গুড়। মই সকলো কলিতা বাবুক অনুৰোধ জনাইছোঁ আমাৰ জুনমণি গোহাঁই বৰুৱা খুৰীয়ে পুৰস্কাৰটো লাভ কৰিছে, বঁটাটো প্ৰদান কৰিবলৈ। আকৰ্ষণীয়, একদম আঠাযুক্ত 1.5 লিটাৰ ম'হৰ দৈ লাভ কৰিছে আমাৰ চুনকুৰীয়ে। তেওঁ বঁটাটো প্ৰদান কৰিবলৈ মই অৰুণ বৰাক অনুৰোধ জনাইছোঁ। আমাৰ এই অনুষ্ঠানৰ ভূমিদাতা এয়া অৰুণ বৰাই তেখেতক প্ৰথম পুৰস্কাৰটি প্ৰদান কৰিছে। বিহুৰ দিনটো এনেকৈ পাৰ হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু দিনত অন্যান্য প্ৰগ্ৰেম আছিল, ৰাতিলৈ অনুষ্ঠান হ'ল। এইফালে মঞ্চত দেখিছে আপোনালোকে কণমানি আমাৰ আকাংক্ষা প্ৰিয়া, তাই পোহনীয়া চৰাইটো গীতটি প্ৰদৰ্শন হিচাপে নাচিছিলে। আৰু অৱশ্যে চাউণ্ডটো মিউট কৰি দিয়া হৈছে, যিহেতু কপিৰাইট লাগি যাব সেইবাবে। তথাপিও এই ভিডিঅ'টোতে এড কৰি হ'লেও ভিডিঅ'টো ৰাখি দিছোঁ, যিহেতু মেমৰি হিচাপে। বাৰু যেই কি নহওক, শেষত আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলো ভালেই থাকক তাৰ কামনাৰে আজিলৈ আহোঁ। বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই।